ষ্টেট বেংক অফ ইণ্ডিয়া আৰু LIC ডুবিব নেকি? তাত থকা আমাৰ ইনভেষ্টমেণ্টবোৰ LIC পলিচি হওক, ষ্টেট বেংকত ফিক্সড ডিপজিট হওক, সেইবিলাক নাইকিয়া হ'ব নেকি? হ'ব কি? তাৰ ওপৰত এটা নতুন ভিডিঅ', এটা নতুন বিষয়। ভিডিঅ'টো শেষলৈকে চাওক। যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আদানী গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ এটা মাল্টিনেশ্যনেল কোম্পানী হয়, যিটো কোম্পানী 1988 চনত আহমেদাবাদত স্থাপিত হৈছিলে আৰু অ'নাৰ হৈছে গৌতম আদানী, যিজন ধৰক ভাৰতৰ এজন বহুত ধনী ব্যক্তি আৰু বিশ্বৰে তেখেতে তৃতীয় ধনী ব্যক্তি হ'বলৈ সক্ষম হৈছে ভাৰতৰ পৰা। আৰু তেখেতৰ বিজনেছবিলাক ধৰক লজিষ্টিক, ট্ৰেন্সপৰ্ট, পাৱাৰ, বিভিন্ন ধৰণৰ ক্ষেত্ৰত আছে। এতিয়া নিউজত আহি আছে যে আমেৰিকাৰ নিউয়ৰ্ক চিটিৰ এটা কোম্পানী, যিটো কোম্পানীয়ে ধৰক বিভিন্ন ব্যৱসায়ৰ ওপৰত মানে গৱেষণা কৰে যে তাত কিবা গাফিলতি হোৱা নাইতো, তাত কিবা টেক্সৰ প্ৰব্লেম হোৱা নাইতো। তেওঁলোকে বিগত 3 বছৰ 4 বছৰ ধৰি পেলাই আদানীৰ গ্ৰুপৰ ওপৰত, আদানীৰ বিজনেছৰ ওপৰত গৱেষণা কৰি আছিল। আৰু তেওঁলোকে ৰিচেণ্টলি কিছুমান তথ্য পালে যে আদানীৰ ব্যৱসায়ত কিছুমান গাফিলতি হৈছে, তাত কিছুমান টেক্সৰ প্ৰব্লেম আহিছে। আৰু এই নিউজটো বিয়পাৰ লগে লগে সমগ্ৰ বিশ্বতে হওক বা সমগ্ৰ আমাৰ দেশতে হওক এটা কথা পোহৰলৈ আহিছে যে আদানীৰ লগত যিসকলে ইনভেষ্ট কৰিছিলে তেওঁ সকলো ডুবিব, আৰু আদানীও এতিয়া ডুবিব, আৰু আদানীও এতিয়া ধ্বংস হ'ব। এতিয়া আদানীৰ লগত মানে কি হৈছে, আদানীৰ লগত ষ্টেট বেংক আৰু LIC জড়িত হৈ আছে। ষ্টেট বেংকে আদানীৰ লগত ইনভেষ্টমেণ্ট কৰে আৰু LICও আদানীৰ লগত ইনভেষ্টমেণ্ট কৰে, কিন্তু 100% ইনভেষ্টমেণ্ট নকৰে। কিবা এটা অংশ LICয়ে আদানীৰ লগত ইনভেষ্ট কৰিছে, ধৰক 1% হওক, 2% হওক। আৰু ষ্টেট বেংকেও তেনেকৈ 1%, 2%, 3% এটা মিনিমাম লেভেলত তেওঁলোকে আদানীৰ লগত ইনভেষ্ট কৰি থৈছে, যাতে লছ হ'লেও যাতে ষ্টেট বেংক বা LIC লছ নহয়। আমি কিছুমান ভুল নিউজ পাওঁ যে আদানী ডুবিলে LICও ডুবিব বা ষ্টেট বেংকো ডুবিব, আমাৰ LIC যিবিলাক পলিচি সেইবিলাক আমি হেৰুৱাম, বা আমি ষ্টেট বেংকত জমা থোৱা পইচাবিলাক আমি নাপাম, আমি বৰবাদ হ'ম। সেইবিলাক মিছা কথা। LICও নুডুবে ইয়াত, আপোনাৰ ষ্টেট বেংকো নুডুবে, কাৰণ তেওঁলোকৰ যিটো নেটৱৰ্কছ, তেওঁলোকৰ যিটো এটা মানে বিজনেছৰ টকা পৰিমাণ বহুত বেছি। তেওঁলোকে গোটেইখিনি টকা আদানীৰ লগত লগোৱা নাই, গতিকে LIC ইয়াত ধ্বংস নহয়, ষ্টেট বেংকো ধ্বংস নহয়, সকলো সুৰক্ষিত। আদানী ডুবিলে LICৰ অকণমান 1%, 2% তেওঁলোকে যিটো ইনভেষ্ট কৰিছিলে সেইটো লছ হ'ব পাৰে, বা ষ্টেট বেংকৰ সেইটো লছ হ'ব পাৰে। বাকী বিশেষ একো ৰাইজৰ ক্ষতি নহয়। ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰিব। আকৌ লগ পাই থাকিম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।